নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছো মই এটা ভিডিঅ' মাজলে আৰু আপোনালোকে চাই আছে আছামিজ ধামাকা ব্লগ। আৰু এই ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ কাৰণে বনোৱা হৈছে, কোনো যাতে গাত পাতি নলয়। বলক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰো। এই দিনে কি কৈছে দাদা? তাই প্ৰেক্টিচ কৰিছে। এই বোলো কিহৰ প্ৰেক্টিচ দাদা? বিয়া হোৱাৰ পাছত মাৰে যে, সেইটো প্ৰেক্টিচ। মানে দাদা ৰান্ধনীশালত বিয়াত বহিলে উঠিবও লাগে বহিবও লাগে যে, সেইটো প্ৰেক্টিচ কৰিছে। আচ্ছা, সেইটো প্ৰেক্টিচহে কৰিছে। আপোনালোকলৈ এটা হাত থৈ লৈ আহিছোঁ। কোনে কোনে পাৰে কমেণ্ট কৰি জনাবচোন। তলফালেদি সুমিয়ে এক নম্বৰ ল'ৰাটো হৈছো মই, সুমুৱা। বুকুৰ ওচৰত টিপে। বুকুত টিপি মই জ্বলাইও দিওঁ। দিনত নহয় কিন্তু ৰাতিহে চলে। নাই 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 নাই, মই ৰাতি চলাব নোৱাৰো, মই দিনতে চলাওঁ। সেইটো বেলেগ নাভাবিব, টৰ্চ লাইট। হেল্ল' গাইজ, বাকী যিয়ে নহওক ৰাতিপুৱা ভালদৰে মাৰি ল'ব দেই, বুজাই বুজিছে আৰু। মইতো সদায় মাৰি লওঁ, তুমিও মাৰি ল'বা দৰজাখন। প্ৰেম সঁচাকে অন্ধ ন? প্ৰেম অন্ধ নহয়, কাৰণ কথা আছে পটুৱা। নহলেনো ল'ৰাবিলাকে ছোৱালী বোৱাৰী পতায়নে? বোলে এবেলা দুকাহী ভাত খালেও মোৰ পেটে কৰিব পাৰে হজম। এবেলা দুকাহী ভাত খালেও মোৰ পেটে কৰিব পাৰে হজম। ছোৱালী নপতিলে বোৱাৰী পতাম, ভাৰত মাতা কি কসম। প্ৰেম সঁচাকে অন্ধ ন? নহলেনো ল'ৰাবিলাকে ছোৱালী এৰি বোৱাৰী পতায়নে? এইয়া চোৱা, হাঁহিতে ৰবৰ টেঙা দুটা ওলমি গ'ল। ৰবি মই বাৰীডাল লৈ আহোঁ ৰবৰ টেঙা দুটা পাৰিবলৈ। নিজৰ মালখন থাকতে যিয়ে আনৰ মালখন বিচাৰি যায় তাকে ৰাৱণ বুলি কয়। শুনা মাইনা, তোমাৰ নিজৰ ড্ৰাইভাৰজন থাকোতে তুমি বেলেগৰ স্কুপ ড্ৰাইভাৰ বিচাৰি যোৱা, তোমাৰ নিজৰ ড্ৰাইভাৰজনেও ভেনা মাখি নপৰা বিচাৰি যাবই।